নমস্কাৰ। আজি মই এই ভিডিঅ'টোত গিলয় নামৰ লতাবিধৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই লতাবিধ বিভিন্ন ৰোগৰ কাৰণে প্ৰয়োগ কৰা হয় আৰু আয়ুৰ্বেদ শাস্ত্ৰতো এই লতাবিধ বহুলভাৱে ব্যৱহাৰ কৰা হয়। এই লতাবিধৰ বিষয়ে ক'বলৈ লওঁতে মই প্ৰথমতে ইয়াৰ নামসমূহৰ বিষয়ে কৈছোঁ। এই গিলয় লতাবিধক সাধাৰণতে গুলঞ্চ নামেৰে জনা যায়। গুলঞ্চ আৰু এই গুলঞ্চ নামৰ লতাবিধ সংস্কৃতত কোৱা হয় অমৃতা আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে টিনস্পৰা কাৰ্ডেপনিয়া। আৰু এই লতাবিধ আমাৰ অসমীয়াত কোৱা হয় অমৰ লতা আৰু বহুতে এই লতাবিধক কয় শগুনী লতা, কাৰণ ইয়াৰ শটা গুণ আছে বা বহুত গুণ থকাৰ কাৰণে এই লতাবিধক কোৱা হয় শগুনী লতা। এই লতাবিধ হৈছে কটু তিক্ত ৰসযুক্ত। অত্যাধিক তিতা কাৰণে এই লতাবিধক কোৱা হয় কটু তিক্ত ৰসযুক্ত আৰু ই আয়ুৰ্বেদৰ মত অনুসৰি অগ্নিদীপক আৰু বলকাৰক। এই লতাবিধ সকলো ধৰণৰ জ্বৰ, কৃমি, অৰ্শ আৰু শ্বাস ৰোগত এই লতাবিধৰ লগত কিছুমান দ্ৰব্য মিহলি কৰি ঔষধ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিবলৈ ৰোগীক দিয়া হয়। বিশেষকৈ কিছুমান ৰোগত এই লতাবিধৰ পৰা প্ৰস্তুত কৰা ঔষধে খুব সুফল দিয়ে আৰু তাৰে কেইটামান মই উদাহৰণস্বৰূপে উল্লেখ কৰিছোঁ। প্ৰথমতে কৈছোঁ পুৰণি জ্বৰ আৰু নতুন জ্বৰত কিদৰে এই লতাবিধৰ পৰা প্ৰস্তুত কৰা ঔষধে কাম দিয়ে। পুৰণি জ্বৰত গুলঞ্চৰ ৰস মৌ জোলৰ লগত 1 সপ্তাহ ব্যৱহাৰ কৰিব লাগে আৰু নতুন জ্বৰত এই লতাবিধৰ ৰস মৌ জোলৰ লগত 2 চামুচকৈ 2 বাৰ এদিন নাইবা 2 দিন ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। দ্বিতীয়তে মেলেৰিয়া জ্বৰত এই লতাবিধৰ ৰস 6 চামুচ মৌৰ লগত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। তৃতীয়তে জণ্ডিছ বা কামলা ৰোগ আৰু পাণ্ডু ৰোগত এই লতাবিধৰ ৰস 6 চামুচ মৌ জোলৰ লগত কিছুদিন ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। চতুৰ্থতে বাত ৰোগ, বিভিন্ন ধৰণৰ বিষৰ ৰোগত 10-12 চামুচ গুলঞ্চ বা গিলয় ৰস চেঁচা পানীৰ লগত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। পঞ্চমতে কৈছোঁ কৃমি ৰোগত, সৰু আৰু ডাঙৰ মানুহৰ কৃমি নাইবা পেলুৰ যিটো অশান্তি, ইয়াৰ কাৰণে গুলঞ্চৰ ৰস 6 চামুচ ৰস গৰম পানীৰ লগত ব্যৱহাৰ কৰিব লাগে। ষষ্ঠতে কৈছোঁ হৃদৰোগ নাইবা হাৰ্টৰ অসুখত এই গুলঞ্চৰ ৰসে সুফল দিয়ে। 6 চামুচ গুলঞ্চৰ ৰস 3টা জালুকৰ লগত মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা ব্যৱহাৰ কৰিব লাগে। ৰাতিপুৱা লঘু আহাৰৰ পিছতে ব্যৱহাৰ কৰিলেই হ'ব। এইদৰে 2 সপ্তাহ ব্যৱহাৰ কৰিলেই সুফল পোৱা যায়। কিন্তু ইয়াৰ লগতে অন্যান্য ঔষধসমূহ, যিবোৰ ঔষধ হৃদৰোগত প্ৰয়োগ কৰা হয়, এই ঔষধসমূহো ব্যৱহাৰ কৰি থাকিব লাগে। ইয়াৰ পিছতে মই এটা অতি গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সময়ত প্ৰয়োজনীয় এটা কথা উল্লেখ কৰিছোঁ। গুলঞ্চৰ ৰসে মহামাৰী ৰোগ প্ৰতিৰোধ কৰিব পাৰে নেকি? বৰ্তমান কৰোনা ভাইৰাছৰ যি ভীতিয়ে সকলোকে বিব্ৰত কৰি তুলিছে, ইয়াত গুলঞ্চৰ ৰস প্ৰয়োগ কৰিব পাৰি নেকি? প্ৰথম কথা হ'ল গুলঞ্চৰ ৰস হৈছে ইমিউনিটি বুষ্টাৰ, অৰ্থাৎ ৰোগ প্ৰতিৰোধক। ৰোগ প্ৰতিৰোধ কৰাত এই গুলঞ্চৰ ৰসে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু কৰোনা ভাইৰাছ বা এনেকুৱা ধৰণৰ মহামাৰী ৰোগত ইয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। ইয়াক ইমিউনিটি বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু এই ঔষধ আগৰৰ পৰা ব্যৱহাৰ কৰি থাকিব লাগিব। মই এটা উদাহৰণ দিছোঁ যে গাখীৰ খালে কেলছিয়াম পোৱা যায় বা গাখীৰ খালে শৰীৰত শক্তি পায়। কিন্তু
এগিলাচ গাখীৰ এদিন খালে কোনো তাৰ পৰা সুফল পোৱা নাযায়। ঠিক তেনেদৰে কিবা এটা ৰোগত নাইবা ইপিডেমিক টাইপৰ যিবিলাক ৰোগ, ইয়াত গুলঞ্চৰ ৰস ঔষধ হিচাপে ব্যৱহাৰ কৰিলে কোনো সুফল পোৱা নাযায়। কিন্তু আগৰ পৰা ব্যৱহাৰ কৰি থাকিলে যিকোনো ৰোগতে, মহামাৰী সদৃশ ৰোগতো হওক, ৰোগীৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় কাৰণে এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত ৰোগীৰ সহজ হয়। ইয়াৰ পিছতে মই এটা উল্লেখ কৰিছোঁ যে গুলঞ্চৰ ৰসৰ পৰা কিছুমান আয়ুৰ্বেদিক শাস্ত্ৰীয় ঔষধ প্ৰস্তুত কৰা হয়, যেনে জ্বৰৰ কাৰণে অমৃতাৰিষ্ট। অমৃতা, মই আগতেই কৈছোঁ, সংস্কৃতত অমৃতা বুলি কোৱা হয় গুলঞ্চক। অমৃতাৰিষ্ট নামৰ এটা জ্বৰৰ ঔষধ ব্যৱহাৰ কৰা হয় আৰু জ্বৰত, আৰু এটা চৰ্মৰোগৰ কাৰণে গুৰুস্বাদী লৌহ নামৰ এটা ঔষধ প্ৰস্তুত কৰা হয়। আৰু এটা অতি প্ৰয়োজনীয় ঔষধ গিলয়ঘন ছত্ৰ, এইটো আয়ুৰ্বেদিকৰ শাস্ত্ৰীয় ঔষধ, গুলঞ্চৰ কম্পজিশ্যন থকা এটা ঔষধ। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ পেটেণ্ট ঔষধত গুলঞ্চ প্ৰয়োগ কৰা আমি দেখিবলৈ পাওঁ। ইয়াৰ পিছতে মই উল্লেখ কৰিছোঁ গুলঞ্চ কিদৰে ব্যৱহাৰ কৰিব। সাধাৰণতে গুলঞ্চ এটা লতা জাতীয় উদ্ভিদ। ইয়াৰ গা গছডালেই ঔষধত ব্যৱহাৰ কৰা হয়। গুলঞ্চ ব্যৱহাৰ কৰিবলৈ হ'লে প্ৰথমে কি কৰিব, গুলঞ্চৰ গা গছডাল আনি 1 ইঞ্চিমানকৈ 2-3 টুকুৰা পানীত কিছু সময়ৰ কাৰণে উতলাব। 2-3 টুকুৰা 1 ইঞ্চিকৈ ল'লে আপোনালোকে আধা গিলাচ নাইবা 1 গিলাচ পানীত কিছু সময় উতলাই চেঁচা যেতিয়া হ'ব তেতিয়া ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ লগত অনুপান যেনে গৰম পানী আৰু মৌজোল ব্যৱহাৰ কৰিব। আৰু আমি ব্যৱহাৰ কৰা যিবিলাক নিৰ্দেশনা দিওঁ, 6 চামুচ ডাঙৰৰ কাৰণে, সৰুৰ কাৰণে হৈছে 3 চামুচ। একেবাৰে শেষত মই এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছোঁ যে কোনবোৰ ৰোগীয়ে গুলঞ্চৰ ৰস ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগে। বিশেষকৈ উচ্চ ৰক্তচাপজনিত ৰোগত গুলঞ্চৰ ৰস ব্যৱহাৰ কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু গুলঞ্চৰ ৰস যথেষ্ট পৰিমাণৰ পানীৰ লগতহে ব্যৱহাৰ কৰিব লাগে। আৰু দ্বিতীয়তে, যিবিলাক এচিডিটিজনিত ৰোগত ৰোগী আছে, তেওঁলোকে এই গুলঞ্চৰ ৰস ব্যৱহাৰ কৰোঁতে আহাৰৰ পিছত নাইবা লঘু আহাৰৰ পিছত ব্যৱহাৰ কৰিব লাগে। আৰু যিসকল কিছুমান ক্ৰনিক ডিজিজত ভুগি আছে, পুৰণি ৰোগত ভুগি আছে, তেওঁলোকে এই অতি তিতা ৰসযুক্ত গুলঞ্চ ব্যৱহাৰ কৰোঁতে তেওঁলোকে যথেষ্ট পানীৰ লগত নাইবা মৌজোলৰ লগত ব্যৱহাৰ কৰিব লাগে। মোৰ আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।